আজি আজি আসলতে মই বহুত এক্সাইটেড কাৰণ আজি এডোখৰ ঠাইত যাম ক'ত যাম জানিবলৈ ভিডিঅ'টো চাই থাকক আৰু প্ৰথমতে এতিয়া মোৰ ঘৰৰ কিবা কিবি কাম আছে সেইখিনি কৰি ল'ম তাৰপিছত ৰেডি হ'ম আৰু তাৰপিছত যাম বাক পিক আপ কৰি ল'লোঁ আৰু এতিয়া ৰাস্তাতে আছোঁ আমি গৈ আছোঁ এতিয়া মালিনী থান মালিনী থানৰ এটা বহুত ইণ্টাৰেষ্টিং ষ্টৰি আছে সেইটো জনাম আপোনালোকক ৰাস্তাত আছোঁ কাৰণে বহুত গাড়ী গৈ আছে আৱাজটো নাহিবই চাগে তো আপোনালোক আহি পালোঁ মালিনী থান পাছফালে দোকান পাৰ্কিং আগতে এইবিলাক নাছিলে এতিয়া নতুনকৈ বনাইছে এন্ট্ৰি টিকেট ল'ব লাগিব এন্ট্ৰি শুন আকৌ এন্ট্ৰি টিকেট ল'ব লাগিব নহয় কিমান আৰু এইখনেই হৈছে মেইন এন্ট্ৰি গেট এইফালে দিয়ে সোমাব লাগে বহুত ধুনীয়া হয় বহুত ধুনীয়া আৰু মেইন গেটেদি এন্ট্ৰি কৰি মেইন গেটেদি সোমাই ৰাইট চাইডে গ'লে এইখিনি চিৰি পাব চিৰিখিনি অলপ সময় উঠি গৈ আপোনালোকে মেইন যোনটো মালিনী থান দেখি পাব অলপমান কামাখ্যা মন্দিৰৰ নিচিনাই লাগিছে ইমান ধুনীয়া আগতে এনেকুৱা নাছিলে নাহনি ওপৰলৈ আহি পালোঁ মেইন মন্দিৰত বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে তো মালিনী থানৰ স্পেচিয়েলিটি এইটোৱে হয় এইবিলাক যে দেখিছে এইবিলাক গ্ৰেনাইটৰ পৰা বনোৱা হয় বাকী যোনবিলাক আপোনাৰ আগৰ দিনৰ ৰিমেইনছ পোৱা গৈছে সেইবিলাক হয় আপোনাৰ কিছুমানৰ ব্ৰিক্সৰ বা কিছুমান ষ্ট'নৰ বাট ইয়াৰ গোটেই নৰ্থ ইষ্টৰ অকল মালিনী থানতহে এই গ্ৰেনাইটৰ পৰা বনোৱা এইটো পোৱা গৈছে বহুত সঁচাকৈ দেই কোনে কেতিয়া বনাইছিলে আৰু গুগলৰ মতে এইখিনি বনোৱা গৈছিলে 13th আৰু 14th চেঞ্চুৰীৰ মাজত আৰু এইখিনি খান্দি উলিয়াইছিলে এইটো ছাইট খান্দি এই ৰিমেইনছখিনি খান্দি উলিয়াইছিলে আপোনাৰ 1968 আৰু 1971ৰ মাজত 68ৰ পৰা 71ৰ মাজত এইখিনি খান্দি উলিওৱা হৈছিলে আৰু আগতে আচলতে বেলেগকৈ থোৱা আছিলে এণ্ট্ৰিটো বেলেগ ফালে আছিলে এতিয়া ইমান ধুনীয়াকৈ এইখিনি এতিয়া এটাকৈ বেলেগকৈ বহুত ধুনীয়াকৈ ৰখা হৈছে একদম ওচৰৰ পৰা এটা চাওঁ এইটো মন্দিৰৰ বেক ভিউটো চ' ষ্টৰিটো এনেকুৱা এই জেগাডোখৰ যে ৰুক্মিণীৰ যেতিয়া বিয়া ঠিক কৰি দিছিলে তেখেতৰ দেউতাকে শিশুপালৰ লগত বাট
বাট ভগৱান শ্ৰীকৃষ্ণৰ বিয়া পাতিবলৈ মন আছিলে ৰুক্মিণীৰ লগত। চ' তেখেতলোকে কয় যে পলাই গৈছিলে আৰু তেখেতলোকে যেতিয়া দ্বাৰকাৰ পৰা ভীষ্মকানগৰ ট্ৰেভেল কৰিছিলে ইয়াতে ৰখিছিলে আৰু ইয়াত তেখেতলোকক ৱেলকাম কৰিছিলে শিৱা আৰু পাৰ্বতীয়ে। আৰু ৱেলকাম কৰোঁতে তেখেতলোকক মালা পিন্ধাইছিলে। সেই মালাটো মানে ইয়াৰ ফুলৰ বাগানৰ পৰা লৈয়ে সেই মালাটো পিন্ধাইছিলে। তো তেতিয়া মানে ভগৱান শ্ৰীকৃষ্ণ বহুত মানে ভাল লাগিলে ফুলৰ মালা গোন্ধটো আৰু ফুলখিনি। চ' তেখেতে এড্ৰেছ কৰিলে পাৰ্বতীক এজ মালিনী আৰু তেতিয়াৰ পৰা মানে এই জেগাডোখৰ আৰু সেইকাৰণেই এই জেগাডোখৰ মালিনী থান ৰূপে জনা যায়। আৰু এতিয়া যাওঁ ওপৰত আৰু মন্দিৰ আছে ৰুক্মিণী মন্দিৰ। আমি দেখুৱাই আছোঁ আপোনাক। বহুত চিৰি উঠিব লাগিব, তাত যাওঁ আৰু। তো পাৰিছোন মই সেইকাৰণে পানী বটলটো যে লৈ আনিবলৈ কৈ আছিলোঁ, সেইকাৰণে এইকণ বেছিকণ নহয়, পামগৈ এতিয়া। ব'ল আণ্টি, এইটো সোমাব পাৰি নেকি? আপুনি ইয়াৰে নেকি? ইয়াতে সোমাব পাৰি? খোলা আছেনে? মা ৰুক্মিণী মন্দিৰ, লিকাবালি জিলা, লোৱাৰ চিয়াং, অৰুণাচল প্ৰদেশ। এয়া ৰুক্মিণী মন্দিৰ। সেৱা কৰি লওঁ এতিয়া। তো ইয়াতে সেৱা জনালোঁ আৰু ইয়াৰে যোনজন পণ্ডিতজী আছে তেখেতৰ লগত কথা পাতিলোঁ। তো ষ্টৰিটোৰ বিষয়ে তেওঁ নিজে ক'লে। তেওঁ একচুৱেলি ভিডিঅ' ৰেকৰ্ডিং লাজ লাগে বুলি ক'লে যে মই সুধিছিলোঁ তেখেতক, বাট ক'লে যে তেওঁক লাজ লাগে মোৰ ভিডিঅ' ৰেকৰ্ডিঙত ক'বলৈ। চ' মই কৈ দিছোঁ। চ' যেতিয়া ৰুক্মিণী আৰু কৃষ্ণ পলাই আহিছিলে, তো এইটো যোনটো মন্দিৰ ৰুক্মিণী মন্দিৰ, ইয়াতে তেখেতলোকৰ বিয়াখন হৈছিলে। ইয়াতে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিয়াখন হৈছিলে এইটো মন্দিৰত, ৰুক্মিণী মন্দিৰ যোনটো এতিয়া আমি ওপৰলৈ আহিছোঁ। আৰু তলৰ যোনখন মন্দিৰ, তাতে যেতিয়া পোনে তেখেতলোকে ইয়ালৈ আহিছিলে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী, তেতিয়া শিৱজী আৰু পাৰ্বতীয়ে তেখেতলোকক তলৰ যোনটো মন্দিৰ তাতে তেওঁলোকক ৱেলকাম কৰিছিলে। তো সেইকাৰণে তলৰ মন্দিৰটো যোনডোখৰত আছে তাত মানে শিৱজী আৰু পাৰ্বতীয়ে তেখেতলোকক ৱেলকাম কৰিছিলে। আৰু ওপৰত যোনটো ৰুক্মিণী মন্দিৰ, এইডোখৰ জেগাত তেখেতে কোৱা মতে তেখেতলোকৰ বিবাহ সম্পন্ন হৈছিলে। যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। আছে আপোনাৰ লিকাবালিত, অৰুণাচল প্ৰদেশ ষ্টেট, আৰু ডিষ্ট্ৰিক্ট পৰে লোৱাৰ চিয়াং। যদি গুৱাহাটীৰ পৰা আহে তেতিয়া বাই ট্ৰেইন বা বাই বাছ 10-11 ঘণ্টা লাগি যাব আৰু ডিষ্টেঞ্চটো 470 কিলোমিটাৰ্ছমান হ'ব। আৰু ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে আপোনাৰ 1.5 ঘণ্টামানটো লাগিব। মোৰ ঘৰৰ পৰা 8 কিলোমিটাৰ্ছ, 15-20 মিনিট লাগি যায়। তো এতিয়া উভতি যাওঁ ঘৰলৈ। ঠাণ্ডা হ'ব অলপমান পিছত ৰ'দটো গ'লেগে। ব'ল যাওঁ ব'ল। এতিয়া আহিলোঁ ওলাই মন্দিৰৰ পৰা। তো এতিয়া আমি ইয়াৰ পৰা যাম, গৈ ৰাস্তাত সোমাম এখন ফুলৰ নাৰ্চাৰীত। মায়ে ফুল কিনিব কৈ পঠিয়াইছে। চ' মায়ে কিবা ফুল কিনি নিব নিছে, পলকা ডট প্লেণ্ট। ত' ফুল নতুন নতুন ফুল আনিছে যোৱাবাৰতকৈ। অঁ, এইটো ছিজনত তাৰমানে বহুত ফুল ফুলে। বহিছে এই হেৰি পলকা ডট প্লেনটো যে, পলকা ডট যে ফুট 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 এনেকৈ আছিলে, পাতত যায় পিংক কালাৰ, ৰেড কালাৰ এনেকৈ আছিলে যে। আৰু
পানী গ্লাছত এনেকে হেৰি অকল পানী দি পিনে ডুবাই থলেও হয়, শিলগুটি দি থব লাগে। এইকেইটা কিনি ললো। আহি পালো এতিয়া বাৰ ঘৰ। জাষ্ট এতিয়া খালো কাৰাক চাই, মাথা বিষ হৈ আছিলে একদম। আৰু এতিয়া মোৰ কিবা কিবি কাম আছে, ভিডিঅ' লেপটপত কিবা কিবি কাম আছে। আমাৰ ঘৰত ভালকৈ নেটৱৰ্ক নাপায়, কিয় নাজানো, বাট 1.5 বছৰমান হ'ল যে নেটৱৰ্ক নাপায় ভালকৈ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত। বাই বাই।